হেল্ল' এভৰিৱান, আজি মই চাই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইবটো কৰি দিব যদিহে কৰা নাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এয়া চাওক, মই ঘৰৰ পৰা ওলালোঁ আৰু এয়া আমি নেপালী চক হয়, নাৰেংগী হয়, এনেদৰে গৈ আছোঁ আজি হেঙেৰাবাৰীলৈ। ফ্ৰেণ্ডছ, গমটো পাইছে আপোনালোকে যে আমাৰ উপায়ুক্তৰ কাৰ্যালয়টো ট্ৰেন্সফাৰ হৈছে কাছাৰীৰ পৰা হেঙেৰাবাৰীলৈ আৰু তাৰ ওচৰতে এখন অমৃত উদ্যান পাৰ্ক হৈছে আৰু ভাবিছোঁ আজি পাৰ্কখন আপোনালোকক দেখাম। সিদিনাই অ'পেনিং হৈছিল। তো এয়া আমি পাইছোঁ এতিয়া বৰবাৰী চাওক। বৰষুণ আহো আহো হৈছে, মানে একটুপ দুটুপ পৰিছেও। ফ্ৰেণ্ডছ, এয়া চাওক, আমি পালোঁ এয়া উপায়ুক্তৰ কাৰ্যালয়। তো বলক আপোনালোকক আমি উপায়ুক্তৰ কাৰ্যালয়টো দেখাই আছোঁ। এয়া পাৰ্কিং স্পেচ বহুত আছে ইয়াতে। এখন নটিচ এয়া চাওক, বাহিৰৰ পৰা বহুতেই ধুনীয়া, মানে কি ক'ম আৰু, ভাল লাগিছে। পূৰা একদম বৰষুণ দিছে। নতুন পাৰ্কখন দেখাম বুলি ভাবিছিলোঁ, কিন্তু এয়া চাওক বৰষুণে দিলে আৰু 1 তাৰিখৰ পৰাহে অ'পেনিং হ'ব। সেইকাৰণে আজি ডিচি কৰ্টত সোমাইছোঁ। অলপ ডিচি কৰ্টটোৱে আপোনালোকক দেখাওঁ এবাৰ। ফ্ৰেণ্ডছ, গমটো পালে যে কি ক'ম আৰু, ৰাইজৰ কাৰণে মুকলি হ'ব 1 তাৰিখৰ পৰাহে, 1 ছেপ্টেম্বৰৰ পৰা। তো আমাৰ অমৃত উদ্যানত যোৱা নহ'ল, সেইকাৰণে আপোনালোকক ডিচি উপায়ুক্তৰ কাৰ্যালয়টোৱে দেখাইছোঁ। এয়া চাওক, ইয়াৰেও কাম সম্পূৰ্ণ হোৱা নাই, হৈ আছে, কিন্তু বহুতখিনিয়ে হৈছে আৰু ইয়াৰে তাৰ কেইটামান ডিপাৰ্টমেণ্ট ইয়াতেও আহিব। তো আপোনালোকক দেখাইছোঁ আৰু পাৰ্কখন হ'লেতো আৰুৱে ভাল হ'ব। ইয়াতে কাম থাকিলে আপোনালোকে পাৰ্কতো যাব পাৰিব। এয়া চাওক, কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে, CC কেমেৰাও লগাইছে। তো ভাল হ'ব আৰু স্পেচ বহুত আছে, পাৰ্কিঙৰ কাৰণেও অসুবিধা নহ'ব। তো জেগাখিনি মানে ভালে লাগিছে আৰু ইয়াতে ওচৰে পাঁজৰে থকা দোকানবিলাকো এতিয়া অলপ বেছি ইনকাম হ'ব, কাৰণ কৰ্টলৈ অহা মানুহৰ কাৰণে সুবিধাও হ'ব। তো এনেকুৱা আৰু। এয়া চাওক, কাম চলি আছে, আপোনালোকক গোটেইখিনি মই দেখুৱালোঁ। বৰষুণো দি আছে অলপ অলপ। অমৃত উদ্যানৰ একেবাৰে কাষতে হৈছে উপায়ুক্তৰ কাৰ্যালয়টো। এয়া এবাৰ বহুত নতুন ছিষ্টেমেৰে বনাইছে আৰু ফ্ৰেণ্ডছ, আপোনালোকে আহিলে গম পাবই। আৰু খানাপাৰাৰ মানুহখিনিৰ কাৰণেও ভাল হৈছে এতিয়া ইয়ালৈ আহাই। তো এনেকুৱাই ফ্ৰেণ্ডছ, আৰু যিহেতু আপোনালোকক অমৃত উদ্যান দেখাব নোৱাৰিলোঁ, এতিয়া আমি আহিছোঁ বিপণন ক্ষেত্ৰলৈ সোমাম বুলি ভাবিছোঁ, আপোনালোককো দেখাম। এয়া চাওক, পূৰা বৰষুণ দিছে এইফালে আৰু বৰষুণ অকণমান দিয়াই ভালো লাগিছে, যিহেতু ইমান গৰম দি আছিল এইকেইদিন। তো এতিয়া আমি গৈ আছোঁ বিপণন ক্ষেত্ৰলৈ। ফ্ৰেণ্ডছ, এয়া চাওক, আমি বিপণন ক্ষেত্ৰ পাই গ'লোঁ আৰু ইয়াতে কিবা অলপ বজাৰ কৰি ঘৰলৈ গৈ আছোঁ। আপোনালোকক দেখাইছোঁ, ইয়াতে পূৰা চব্জি চব পায়, মানে একো নোপোৱা বস্তু নাই আৰু। কৃষকৰে মানে সতেজ হয় বিপণন ক্ষেত্ৰ। আপোনালোকে যোনবোৰে আহিছেতো গম পায়ে, আৰু যোনবোৰ অহা নাই তেওঁলোকেও এতিয়া গম পালে। এয়া চাওক, শ্বপিং মলো আছে। তো আমি ইয়াৰ পৰা কিবা কিবি বজাৰ কৰি আছোঁ আৰু পিছত ঘৰলৈ গৈ আছোঁ। এয়া চাওক, বিপণন ক্ষেত্ৰ। ফ্ৰেণ্ডছ, আপোনালোকেও যদি কেতিয়াবা অহা নাই ইয়ালৈ আহিব, বিপণন ক্ষেত্ৰখন নলয়। এয়া চাওক, বুটৰ পেকেট 40 টকা, কিন্তু টেষ্টি হয় চানাটো। এল'ভেৰা জেল, ফ্ৰেণ্ডছ,
ফ্ৰেণ্ডছ আজিৰ ব্লগটো মানে এনেকুৱাই হ'ল আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা লাগিল কি লাগিল আপোনালোকৰ উপায়ুক্তৰ কাৰ্যালয়টো দেখুৱালোঁ নতুন ফ্ৰেণ্ডছ আমি বজাৰ চজাৰ কৰিলোঁ এয়া বিপণন ক্ষেত্ৰৰ পৰা উলিয়ালোঁ এতিয়া ডাইৰেক্ট গৈ আছোঁ ঘৰলৈ তো ভাবিছিলোঁ আপোনালোকক অমৃত উদ্যানখন দেখাম কিন্তু কি কৰিব আৰু উপায় নাই আজি বেড লাক আৰু সেইকাৰণে আকৌ নেক্সট কেতিয়াবা দেখাম আপোনালোকক অমৃত উদ্যানখন তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব লাইক কৰিব তো আজিলৈ ইমানে বাই বাই